স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপম বৰা ব্লগ চেনেলটোলৈ আৰু আজি এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ মানে যিটো নেকি ডিম্পু বৰুৱা আৰু ডিজিটেল সহায় চেনেলটোৰ কণ্ট্ৰভাৰ্চি চলি আছে সেইটোৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ আৰু ডিম্পুৰাৰ কিছুমান মানে মানুহে কমেণ্টত জনাইছিল যে ডিম্পুৰে বোলে ডিজিটেল সহায় চেনেলটোৰ পৰা কপি কৰি ভিডিঅ'টো ভিডিঅ'টো চাওক আৰু ডিম্পুৰে কি কৈছিল সেইখিনি চাব আৰু লগতে ডিজিটেল সহায় চেনেলটোৱে কি কৈছিল সেইখিনিও চাব এবাৰ আৰু মানে ডাইৰেক্ট কৈছোঁ এই ডিজিটেল সহায় চেনেলটোৱে আজি মোৰ বিষয়ে অলপ কিবা কৈছে তেখেতৰ ভিডিঅ'ত চাব পাৰে মানে মই হতভম্ব হৈ গৈছোঁ মই তেখেতক ইমান ভাল পাওঁ তেখেতৰ ভিডিঅ' চাওঁ মই তেখেতক একো কোৱাই নাই তাৰমানে কি হৈছিল এই মই যে নিউজ টাইপত দুটামান ভিডিঅ' দিছিলোঁ তাক লৈ বহুতে কপি কৰা বুলি মোক কৈ আছিল যে মই বোলে তেখেতৰ ভিডিঅ'ৰ পৰা কপি কৰিছোঁ তো মই যোৱাকালি এটা ভিডিঅ' বনাই ধুনীয়াকৈ কৈ দিছিলোঁ সকলোকে যে মই তেখেতৰ দৰে ভিডিঅ' বনাইছোঁ কিন্তু তেখেতৰ ভিডিঅ'খিনি অলপ বেলেগ তেখেতৰ ভিডিঅ'খিনি ধৰক নিউজ দিয়ে ধৰক পলিটিকেল নিউজ বা বেলেগ বেলেগ নিউজ থাকে মই অলপমান টেকনিকেল বিষয়ত দিওঁ মই তেখেতক একো কোৱাই নাই মই তেখেতৰ ভিডিঅ' মা কচম সদায় চাওঁ বিদ্যা সদায় চাওঁ কিন্তু আজি তেখেতে মোক কৈছে মই বোলে লেট্ৰিনৰ ভিডিঅ' বনাওঁ মই বোলে গাখীৰ কেনেকৈ উতলে বনাওঁ সাপে খুটিলে কি কৰিব লাগে বনাওঁ মই এইবিলাক মই অলপমান মানুহক এনেকুৱা বিষয়ৰ ওপৰত মানে আলোচনা কৰোঁ যি বিষয়বিলাক অলপমান সেই আৰু যে সাপে খুটিলে কি কৰিব লাগে মই বনাইছিলোঁ কিন্তু সেইটো বোলে যা তা টপিক বোলে তেখেতে ডাইৰেক্ট কৈ দিলে চাব পাৰে ডিজিটেল সহায় চেনেলটোত গৈ মই বোলে গাখীৰ কেনেকৈ উতলে জানিব বিচাৰে মানুহে মোৰ মতে জানিব বিচাৰে যে গাখীৰ যেতিয়া উতলে ন তেতিয়া কিয় উতলি আহে মানে পানী যি উতলি পৰি নাযায় গাখীৰ কিয় উতলি পৰি যায় হয় জানিব বিচাৰে যে লেট্ৰিনৰ পৰা আহি যে হাত ধুব লাগে কি তাৰমানে মই এটা ভিডিঅ' বনাইছোঁ চাব পাৰে মানে কিয় এনেকৈ আক্ৰমণ কৰে তাৰমানে যদি মোৰ কিবা দুশ্মনী থাকিলেহেঁতেন যে মই তেখেতক কৈছোঁ যে নিউজৰ পৰা কপি কৰা মই জাষ্ট উদাহৰণ দিছিলোঁ যদি মোৰ ভিডিঅ'টো চাই গম পাব যে মই তেখেতৰ পৰা কপি কৰা নাই বা তেখেতেও সেই কৰি আছে মই তেখেতক একোৱে কোৱা নাই মই কৈছিলোঁ কি যিবিলাকে মোক কপি কৰা বুলি কৈ আছে তেখেতক মই বুজাব চেষ্টা কৰিছিলোঁ কিন্তু কথা নাই বাৰ্তা নাই ডাইৰেক্ট মোক আক্ৰমণ ডিজিটেল সহায় চেনেলটোত কি মানে আজিকালি মানে এনেকুৱা হৈ গৈছে মানুহৰ ভাৱ ধাৰা চিন্তাকো ধৰিবই নোৱাৰি কেতিয়া কি ভাবে আপোনালোকে চাব পাৰে তেখেতৰ চেনেলটোত গৈ চাওক আজি মোক কি কৈছে আৰু মই এই সিদিনা ভিডিঅ' এটা বনাইছিলোঁ কালি ভিডিঅ'টো এতিয়া সম্পূৰ্ণকৈ আপোনালোকে গম পালে আৰু মই নাভাবোঁ যে দুটা চেনেল অসমৰ টপ চেনেল মানে আগত আছে ডিম্পুদাৰো ছাবস্ক্ৰাইব বহুত আৰু ডিজিটেল সহায় চেনেলটোৰ ছাবস্ক্ৰাইব বহুত সেইকাৰণে দুয়োটা চেনেলে কোনো যাতে আৰু একো সকলো দুটা চেনেল যাতে বুজাবুজি হয় অতি সোনকালে আপোনালোকে ভিডিঅ'টো চালে এতিয়া আপোনালোকে কওক ডিম্পুদাই এইটো মানে ডিজিটেল সহায় চেনেলটোৰ পৰা কপি কৰিছিল নেকি চ' কপি নিশ্চয় কৰা নাই মানে ডিজিটেল সহায় চেনেলটো এটা বেলেগ নিউজ দিয়ে আৰু ডিম্পুদায়ো এটা বেলেগ নিউজ দিয়ে চ' মই নাভাবোঁ যে ডিম্পুদাই আৰু ডিজিটেল সহায় চেনেলটো মানে অনলি যে অসমত এটা চেনেলে নিউজ দিব পাৰিব সেইটো কোনো ক'ব লগা মানে কথা নহয় চ' আমিও দিব পাৰিম সকলোৱে দিব পাৰিব ইউটিউব জগতখন এটা বেলেগ প্লেটফৰ্ম চ' ইউটিউব জগতখন এখন বেলেগ প্লেটফৰ্ম এইটোত সকলোৰে যি পাৰফৰ্মেঞ্চ থাকে সকলোৱে দেখুৱাব পাৰে আৰু যে নিউজ দিলে বুলিয়ে যে ডিম্পুদাই নিউজ দিব নোৱাৰিব আমি নিউজ দিব নোৱাৰিম বেলেগ চেনেলে নিউজ দিব নোৱাৰিব সেইটো কোনো ক'ব লগা কথা মানে নহয় আৰু চ' এবাৰ ডিজিটেল সহায় চেনেলটোৰ অলপমান চাই লওকচোন এই ভিডিঅ'খিনি ডেটা সংগ্ৰহ কৰি ইনফৰমেশ্যন দিয়া নাইবা নিউজ দিয়াৰ মাজত পাৰ্থক্য কি আপোনালোকে কি ভাবে ইংৰাজীত শব্দকেইটা বেলেগ বেলেগ হ'লেও কিছু পৰিমাণে কিন্তু একেই আচলতে মন নাছিল এই বিষয়ত কোৱাৰ বা এই বিষয়ত ভিডিঅ' বনোৱাৰ কিন্তু বহু দিনৰ পৰা ভুগি আহিছো সেইবাবেহে বনালো নিজকে অসমৰ টপ টেকনিকেল ইউটিউবাৰ হিচাপে শুনি ভাল পোৱা জনে জেনুইন টেকনলজি ভিডিঅ' বনায় লেট্ৰিনৰ পৰা আহি গা নোধোৱাকৈ থাকিবলৈ নাপায় গাখীৰ কেনেকৈ উতলাই সাপে কামুৰিলে কি কৰিব লাগে ইত্যাদি ইত্যাদি আৰু এইবোৰ ভিডিঅ' দি ভিউজ লৈ ইউটিউবত টকাৰ বাবে দিয়া নাই বুলি ক'লে নিমিলে কিছু লোকক বাদ দি প্ৰায় সকলোৱে ইউটিউবত আহে টকা উপাৰ্জনৰ বাবে তাক পোৱাত লাজ কিহৰ নিজকে বহুত ডাঙৰ ভাল কন্টেন্ট দি থকা বুলি ভাবি লোকক বেলেগ বুলি কৈ হেয় প্ৰতিপন্ন কৰাৰ দৰে কথা কোৱাৰ বাবে গাত লাগিল পিছে মই তোমাতকৈ বেলেগ কি তোমাতকৈ বেলেগ সেইটো পাৰ্থক্য দেখাই দিবা ডাইৰেক্ট নিউজ আৰু ইনডাইৰেক্ট নিউজ বুলি কিবা আছে নেকি তুমি যি দিছা তাকো ইংৰাজীত নিউজ বুলিয়ে কয়
এটা পাৰ্থক্য আছে যে তুমি আৰম্ভ কৰিছা এতিয়া, মই আৰম্ভ কৰিছো বহু সময়ৰ আগতে। প্ৰথমতে ময়ো কেৱল সায়েন্স এণ্ড টেকনলজিৰ লগত জড়িত ইনফৰমেশ্যনেই দিছিলোঁ, কিন্তু পাছলৈ অলপ সলনি কৰি টেকনিকেল আৰু নন টেকনিকেল ৰাখি সজাই পৰাই ভিডিঅ'টো বনাওঁ, যাতে মানুহে চাই সেই ভিডিঅ'টোৰ পৰা কিছু তথ্য পায় আৰু সেই ইনফৰমেশ্যনখিনি যাতে কাৰোবাৰ নহয় কাৰোবাৰ সহায় হয়। কথাখিনি কোৱাৰ বাবে কোনেও গা পাতি নল'ব, মই একো বেয়া ভাৱত কথাখিনি কোৱা নাই, কেৱল মাত্ৰ আমাৰ ডিজিটেল সহায় চেনেলটোৰ নামটো উত্থাপন হোৱাৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈ যদি লাইক কৰা নাই লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।